ফাইনেলি এয়া মোৰ 5-6 ঘণ্টাৰ ভিতৰত মোৰ এই চাবোন ঘৰতে বনাই লৈ ল'লোঁ। এয়া দেখিছেনে ইমান ধুনীয়া কালাৰ আহিছে। এই কেনেকৈ বনাইছোঁ আপোনালোকক কিমান টাইম গৈছে কি বস্তুৰে বনাইছে আপোনালোকক মই গোটেইখিনি সম্পূৰ্ণ কৈ দিম। আপোনালোকে কেৱল সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে চাব। বলকচোন আমি এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ। নমস্কাৰ, আশা কৰিছোঁ আপোনালোকৰ ভাল। আপোনালোকৰ আশীৰ্বাদত বৰ্তমান মোৰো ভাল। আজি মই ঘৰতে চাবোন বনালোঁ, গতিকে কেনেকৈ বনাইছোঁ আপোনালোককো দেখুৱাম বুলি ভাবিছোঁ। বলকচোন। আমাৰ ঘৰৰ কাষতে নিম এজোপা, আমাৰ নিম গছ থাকিব লাগে, কাৰণ নিম গছটো আপোনালোকৰ বহুত বেমাৰৰ কাৰণে ভাল। বসন্তৰ কাৰণে 1 নম্বৰত ভাল, কাৰণ এইটো ঘামচি বা বসন্ত ওলালে ইয়াৰে নিম পাতেৰে গাও ধুৱে। সেইকাৰণে মই ভাবিছোঁ নিম পাতেৰে চাবোন বনাওঁ। নিম পাত ছিঙি আনি মই পাতখিনি ধুনীয়াকৈ ধুই লৈছোঁ। ধুই লৈ মই মিক্সিত নাই পিছা, মই পটাত পিচি লৈছোঁ, কাৰণ মিক্সিত পিচিলে পাতটো সিমান মিহি নহয়। সেইকাৰণে পানীত যেতিয়া দিব নোৱাৰোঁ, গতিকে মই পটাত ধুনীয়াকৈ পিচি লৈছোঁ। এয়া মই পটাত পিচি লৈছোঁ ধুনীয়াকৈ। এইখিনি মই বাতি এটাত ৰস অকণ উলিয়াই ল'ম। মই ৰস অকণ উলিয়াই লৈছোঁ। ইয়াৰ পিছত আমি এই ৰসখিনি চেকনিৰে চেকি ইয়াৰ পাতখিনি আঁতৰাই দিম। ধুনীয়াকৈ চেকি লৈছোঁ। মই বেলেগ একো দিয়া নাই, কেৱল নিম পাতৰ ৰসেই দিছোঁ। ইয়াতে মই পানী মিহলাই দিয়া নাই। এইটো চবলেছ বুলি কয়। এইটো হয়তো কিছুমানৰ ঘৰত নাই বা অৰ্ডাৰ দিও অনা নাই, গতিকে মই এইটো অৰ্ডাৰ দি আনিছোঁ। আপোনালোকে এইটো ফ্লিপকাৰ্টত গৈ আনিব পাৰিব অৰ্ডাৰ কৰি। এইটো মই সৰু সৰুকৈ কাটি লৈছোঁ, গতিকে এইটো আমি এতিয়া গলাব লাগিব। এতিয়া আমি পানী নিদিয়াকৈ যেতিয়া গলাব লাগিব, আমি চচপেন এটাত পানী আগতে অকণমান উতলাই ল'ম। তাৰপিছত ইয়াৰে ওপৰত বাতি এটাত আমি এই সৰু টুকুৰাবোৰ দি দিম। এতিয়া গৰমকৈ এইখিনি গলি যাব। এইখিনি ধুনীয়াকৈ গলি যাব। গলা হোৱাৰ পিছত ইয়াতে আমি নিমৰ ৰসখিনি গ্লিচাৰিন অকণমান মই দি দিছোঁ। নিমৰ ৰসখিনি মই মিহলাই দিলোঁ। এইখিনি মই এতিয়া লৰাই দিম ধুনীয়াকৈ। লৰাই দিয়াৰ পিছত ইয়াৰ আপোনাৰ কালাৰটো চাই ল'ব। কালাৰটো বৰ ধুনীয়া কালাৰ আহিব। অকণমান উতলিবলৈ দিম। এতিয়া মিহলাই লৈ এইটো কালাৰটো আহিছে। এইখিনি এতিয়া মই ইয়াৰে চাবোন বনাবলৈ প্লেট এটা পায়। মই প্লেটটো কিনা নাই কাৰণে মই ঘৰতে থকা প্লাষ্টিক বাতিতে বনালোঁ। এয়া মই 3 পিচ বনাম। ধুনীয়াকৈ সমানে মিলাই লৈছোঁ। এতিয়া আমি এইখিনি ঠাণ্ডা হ'বলৈ ফ্ৰিজত 4-5 ঘণ্টা ফ্ৰিজত থৈ দিম। এইখিনি আমি এতিয়া সমানে মিলাই লৈ ফ্ৰিজত থৈ দিলোঁ। এয়া মোৰ চাবোন হৈ গ'ল। চাওক, ধুনীয়া চাবোন হৈ গৈছে। এতিয়া মই এই চাবোনটো আপোনালোকক ব্যৱহাৰ কৰিও দেখুৱাইছোঁ। ভাল লাগিলে আপোনালোকে চেনেলটো ফ'ল' কৰি দিব। আৰু শেষৰ ভিডিঅ'টো অতি সোনকালে পাব। আজিৰ কাৰণে ৰাখিছোঁ। বাই।